ইউটিউব চেনেল ভৈৰৱ অসম ব্লগছ। আজি আমি উপস্থিত আছোঁ হাজোৰ এখন প্ৰসিদ্ধ তীৰ্থস্থান সেই হ'ল হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি বৰপুখুৰী যি পুখুৰী, সেই পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ কাছ এনেকুৱা আছে আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছতে আমি পোনে পোনে যাম হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। সন্মুখ লাগিলে যা এতিয়া আমি বহুত ভাগৰ লাগিছে, বহুত ওখ চিৰিখন। আৰু আপোনালোকে জানে মাধৱ মন্দিৰৰ সিমান ওখ চিৰি। আৰু আমি এতিয়া গৈ আছোঁ মাধৱ মন্দিৰৰ মূল মন্দিৰলৈ। আৰু এই মূল মন্দিৰলৈ কেনেকুৱানো দেখাত কেনেকুৱা আপোনালোকক গোটেইখিনি আমি দেখুৱাম মোৰ এই ইউটিউব ভিডিঅ'টোৰ জৰিয়তে। তো বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ভাল লাগছে ভাই। অফ কৰ। ক'ত ঘৰ ককা? ৰামদিয়াত ঘৰ। কিমান বয়স হৈছে ককাৰ? 85। এতিয়া কিমান বছৰ হ'ল? 30-35 বছৰমান হ'ল না? তো আমি হাজোৰ এই মূল মন্দিৰলৈ অহাৰ পথত আহি গেটৰ সন্মুখতে আমি এজন ককাক লগ পাইছোঁ। আৰু ককাৰ পৰা খুব এটা দোতৰা বুলি কয় আচলতে আমাৰ অসমীয়াত। আৰু এই দোতৰাত আমি নাজানো আমি আচলতে এটা কথা ক'ব বিচাৰিছোঁ, এই ইমান বয়সীয়া ককাজনে নিজৰ পেটটো বা নিজৰ এই পুহিবলৈ নিজকে ইমান কষ্ট কৰি এই মন্দিৰত থাকি আজি এটা কথা মই সমাজক ক'ব বিচাৰিছোঁ, আচলতে মানুহৰ দেহাটোনো কেইদিনৰ, নহয় জানো ককা? আচলতে কথাটো হ'ল কি, আমি নিজেই কেইদিনো থাকিম জীয়াই এই পৃথিৱীত। গতিকে যিকেইদিন জীয়াই থাকোঁ সঁচাকৈ এই আমাৰ এই যিবিলাক ধৰক এতিয়া ইমান বয়সীয়া মানুহখিনিক আচলতে আমি নিজেই সকলোৱে যদি আমি এবাৰ ভাল চকুৰে চাওঁ, আপুনি কিবা দিব পাৰে বা নোৱাৰে ডাঙৰ কথা নহয়। কিন্তু এটা কথা মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, যে আচলতে মানুহৰ আজি কাৰ কি কালি কাৰ এইটো কোনেও ক'ব নোৱাৰে। কালি বা মোৰ ভাগ্যত কি লিখা আছে বা মোৰ কি লিখা আছে জীৱনটোত সেইটোতো কোনেও ক'ব নোৱাৰে। গতিকে এটা কথা ক'ব বিচাৰিছোঁ মই সমগ্ৰ মোৰ দৰ্শকক এই মোৰ ভিডিঅ'টোৰ জৰিয়তে, যে আচলতে মানুহৰ দেহাটো দুদিনৰ মাত্ৰ। গতিকে অহংকাৰ, এইবিলাক মিছা বা নিজৰ আত্ম অহংকাৰ বা গৌৰৱ এইবিলাক কৰি আচলতে একো লাভ নাই। কাৰণ মানুহনো কেইদিন জীয়াই থাকিম। গতিকে মানুহৰ জীৱনটো শেষত গৈ সেই একেখনেই চিতা, সেই একেখনতে যাব লাগিব, যেনেকৈ আহিছোঁ সেনেকৈ যাব লাগিব। গতিকে বেছি অহংকাৰ গৌৰৱ এইবিলাক কৰি লাভ নাই। আচলতে এই ককাজন আজি 85 বছৰ হ'ল, তেখেত ইয়াতেই শান্তি, তেনেকৈ শান্তি। গতিকে মানুহৰ দেহাটো নিজৰ শান্তিটো নিজৰ কথা। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছিলোঁ, আপোনালোকে আহক, এই কেতিয়াবা আহিলে এনেকুৱা ধৰণৰ বয়সীয়া ককাবিলাকক লগ পালে সঁচাকৈ আপোনালোকে ভাল দৃষ্টিৰে চাওক এটলিষ্ট। এইখিনিয়ে। হেল্ল' বন্ধুসকল, আচলতে এই হয়গ্ৰীৱ
মাধৱ মন্দিৰৰ এক ইতিহাস আছে, কেনেকৈনো হয়গ্ৰীৱ মাধৱ স্থাপন হ'ল, কেনেকৈ হয়গ্ৰীৱ মাধৱ হ'ল, আৰু এইটো কেনেকৈনো মন্দিৰটো কোনে স্থাপন কৰিলে, এই সমগ্ৰ ইতিহাস মই ভিডিঅ'টোৰ মাজত আপোনালোকক কৈ থাকিম। হয়গ্ৰীৱ মাধৱ মন্দিৰ অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এক দেৱালয়। আচলতে এই মাধৱ মন্দিৰ গুৱাহাটীৰ পৰা 20 কিলোমিটাৰ দূৰত হাজোৰ মণি পৰ্বত নামৰ এটা টিলাৰ ওপৰত আচলতে এই দেৱালয়খন অৱস্থিত। বিষ্ণুৰ এক অৱতাৰ আচলতে হয়গ্ৰীৱ। সংস্কৃত ভাষাত হয় মানে হ'ল ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ হ'ল ডিঙি, অৰ্থাৎ ঘোঁৰাৰ মূৰসহ বিষ্ণু। আকৌ বৌদ্ধসকলৰ বাবেও এটা মানে পুৰা পবিত্ৰ স্থান হয় আচলতে এই মাধৱ মন্দিৰ। তেওঁলোকে বিশ্বাস কৰে আচলতে গৌতম বুদ্ধই শৰীৰ ত্যাগ কৰি এই স্থানতে মোক্ষ লাভ কৰিছিল। তাৰমানে এইটো এনেকুৱা ধৰণৰ বিভিন্ন জনশ্ৰুতি বা জনবিশ্বাস আচলতে হয়গ্ৰীৱ। আৰু মানে এনেকুৱা কালিকা পুৰাণৰ মতে এই তীৰ্থস্থানৰ প্ৰতিষ্ঠাতা উৰ্ব ঋষি। আচলতে ভগৱান বিষ্ণুৱে উৰ্ব ঋষিৰ তপস্যা ভংগকাৰী জবাসুৰ, হয়াসুৰ আদি 5জন অসুৰক বধ কৰি কি কৰিছিল, এই হয়গ্ৰীৱ মাধৱ নামৰ এই পৰ্বতত অৱস্থান কৰি আছে বুলি কয়। আনহাতে বিভিন্ন ইতিহাসবিদসকলৰ মতে বিভিন্ন ইতিহাসবিদ যিবিলাক আছে আচলতে, যদিও এইটো এটা বহুত প্ৰাচীন মন্দিৰ, আচলতে পিছৰ কালৰহে আচলতে এই প্ৰাচীন মন্দিৰটো যেতিয়া ধ্বংস হয় বা মন্দিৰটো যেতিয়া ভাঙি যায়, তাৰপিছত কোচ ৰজা ৰঘুদেৱে এই প্ৰাচীন মন্দিৰটো ভাঙি যোৱাৰ পিছত কোচ ৰজা ৰঘুদেৱে 1543 খ্ৰীষ্টাব্দত হেনো মন্দিৰটো পুনৰবাৰ নিৰ্মাণ কৰিছিল। আৰু কিছুসকল বুৰঞ্জীবিদৰ মতে বা ইতিহাসবিদসকলৰ মতে কিছু ইতিহাসবিদৰ মতে তাৰমানে কি হয়, পাল ৰাজবংশৰ ৰজাই 6ষ্ঠ শতিকাত এই মন্দিৰটো নিৰ্মাণ কৰিছিল। পিছত কি পূৰ্ণানন্দ বৰগোহাঁইৰ দিনত আকৌ কলীয়া ভোমোৰা বৰফুকনৰ যিটো প্ৰথম পত্নী, যিজনী এই প্ৰথম পত্নী সয়নীয়ে মন্দিৰটোলৈ মাটি এটুকুৰা আৰু চোৱা চিতাৰ বাবে এটা পাইকৰ পৰিয়াল দান কৰিছিল। আৰু এই মন্দিৰটোত আচলতে এই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰত এতিয়াও কোচ ৰজা ৰঘুদেৱ আৰু আহোম ৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ শিলালিপি আছে। আচলতে বিভিন্নজনৰ বিভিন্ন মতামত আৰু এনেকুৱা ইতিহাসবিদেই হওক বা জনশ্ৰুতি বা জনবিশ্বাস মতেই হওক, যিয়ে নহওক, কিন্তু হয়গ্ৰীৱৰ মানে অৰ্থ সংস্কৃত ভাষাত হয় মানে ঘোঁৰা আৰু গ্ৰীৱৰ অৰ্থ হ'ল মানে ডিঙি। আচলতে এইটো মানে প্ৰতিফলিতও হৈ আছে আচলতে মন্দিৰটোত যদি আপুনি যায়, আচলতে ঘোঁৰাৰ মূৰ থকা বিষ্ণু। গতিকে বিভিন্নজনে বিভিন্ন মন্তব্য, যিয়ে নহওক, হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ পঞ্চতীৰ্থৰ এখন অন্যতম তীৰ্থস্থান। আৰু এই হয়গ্ৰীৱ মাধৱতেই কি হয়, মাঘৰ বিহুৰ সময়ত ইয়াত মণিকূট উৎসৱ হয়। বহুত ডাঙৰ মণিকূট উৎসৱ ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত। গতিকে আপোনালোকে আহিব, মাঘৰ বিহুত এই মণিকূট উৎসৱ হয়। আগতে বুলবুলি যুঁজো হৈছিল বা কিবা কিবি এনেকুৱা বিখ্যাত বুলবুলি যুঁজ হৈছিল হাজোত, কিন্তু এতিয়া ৱাইল্ড লাইফ প্ৰটেকশ্যনৰ কাৰণে হয়তো বুলবুলি যুঁজ এতিয়া নহয়, কিন্তু আমি সৰুতে চাইছিলোঁ মণিকূট উৎসৱ আহিলে এনেকুৱা বুলবুলিৰ যুঁজ হৈছিল। বাকী যিয়ে নহওক বাৰু, এইখিনি হয়গ্ৰীৱ মাধৱৰ বিষয়ে, হয়গ্ৰীৱ মাধৱৰ এটি চমু আভাস এটা আপোনালোকক মই দিবলৈ চেষ্টা কৰিছোঁ। বাকী আগবাঢ়ো ভিডিঅ'টোলৈ। पितु मात स्वामी
मेरो है गोपाल मेरो है गोविंद मेरो है गोपाल मेरो है श्री बांके बिहारी नंदलाल मेरो है गोविंद मेरो है गोपाल मेरो है श्री बांके बिहारी नंदलाल मेरो है गोविंद मेरो है गोपाल मेरो है। হেল্ল' বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিবলৈ মোৰ ইউটিউব চেনেল ভৈৰৱ সম্পদ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।